জীৱন যাত্ৰাত অনেকে কষ্ট দিব, অনেকে প্ৰতাৰণা কৰিব, অনেকে বিশ্বাসঘাতকতা কৰিব, অনেকে ভালপোৱাৰ অভিনয় কৰিব, অনেকে বন্ধুত্বৰ সুযোগ লৈ তোমাক ব্যৱহাৰ কৰিব। এই সকলোবোৰকে একাষৰীয়া কৰি আগবাঢ়ি যাব পাৰিলেহে এদিন দেখিবা এই সকলোবোৰ তোমাতকৈ বহু পিছপৰি ৰৈছে। জীৱনত এই চাৰিটা বস্তু কেতিয়াও নাভাঙিবা: প্ৰতিশ্ৰুতি, বিশ্বাস, মন আৰু সম্পৰ্ক। কাৰণ এইবোৰ ভাঙিলে কোনো শব্দ নহয়, কিন্তু বহুত বেছি কষ্ট পাবলগীয়া হয়। জীৱনত আশাৰ শেষ নাই, চিন্তাৰ অন্ত নাই, খঙৰ সীমা নাই, লোভৰ শেষ নাই। যিহেতু সকলোবোৰৰ অন্ত নাই, সেইবাবেই হয়তো জীৱনত শান্তি নাই। জোৰ কৰি সম্পৰ্কটো ধৰি ৰখাৰ কোনো দৰকাৰ নাই। যিয়ে সম্পৰ্কটোৰ মূল্য বুজি পায়, তেওঁ তোমাৰ লগত থাকিব, আৰু যাৰ এৰি যোৱাৰ ইচ্ছা আছে, তেওঁ এদিন এৰি যাবই। সেইজাক ধুমুহালৈ সিমান ভয় নালাগে, যিমান জীৱনৰ ধুমুহা জাকলৈ লাগে। এজাক ধুমুহাই কেৱল ঘৰ দুৱাৰ ভাঙে, আনজাক ধুমুহাই এনে কিছুমান মানুহক জীৱনলৈ লৈ আহে, যাৰ দিয়া আঘাতে বুকু ভাঙি দিয়ে। পলম হ'ব পাৰে, কিন্তু এদিন সকলো ঠিক হৈ যাব। এটা সময় বেয়া চলিব পাৰে, কিন্তু গোটেই জীৱন নহয়। মানুহ মানসিকভাৱে সুখী হ'ব নোৱাৰিলে পৃথিৱীৰ কোনো বস্তুৱেই সুখী কৰিব নোৱাৰে। পৃথিৱীখন প্ৰয়োজন অনুসৰি চলে। জাৰৰ দিনত যিটো সূৰ্যক অপেক্ষা কৰা হয়, গৰমৰ দিনত সেইটো সূৰ্যকে অপমান কৰা হয়। মানুহে আপোনাৰ মূল্য তেতিয়া বুজিব, যেতিয়া আপোনাক প্ৰয়োজন হ'ব। জীৱনত পোৱা প্ৰতিটো দুখৰে প্ৰতিবাদ কৰাটো উচিত নহয়, কিয়নো জ্বলি থকা মমডাললৈকে মন কৰিব পাৰা, যিয়ে নিজৰ দেহটো পুৰিছে বুলি কেতিয়াও নজ্বলাকৈ নাথাকে। ছোৱালী হ'ল বুলিয়েই যে সকলোৰে আগত সৰু হৈ থাকিব লাগিব বুলি কোনো শাস্ত্ৰতে লিখা নাই। সিহঁতৰো ল'ৰাৰ নিচিনা সমান অধিকাৰ আছে। আৰু যিয়ে ছোৱালীক সন্মান কৰিব নাজানে, সেইবোৰ সমাজৰ একোটা আৱৰ্জনা। আজব সমাজ। যদি বিয়াখন লাভ মেৰিজ হয় আৰু কিবা কাৰণত সম্বন্ধটো ভাঙি যায়, তেতিয়া মানুহে কয়, নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিলি, এতিয়া বুজি পাইছ। আৰু যদি বিয়াখন এৰেঞ্জ মেৰিজ হয় আৰু কিবা কাৰণত সম্বন্ধটো ভাঙি যায়, তেতিয়া মানুহে কয়, তোৰ কপালতে এইবোৰ লিখা আছিল, হয়তো এয়াই ভগৱানৰ ইচ্ছা। আমি ধনী ঘৰৰ সন্তান নহয়। আমি দিনৰ দিনটো কষ্ট নকৰিলে আমাৰ পেটৰ ভাত মুকলি নহয়। কিন্তু সেই বুলি আনৰ পেটত লেং মাৰি নিজে খোৱা বিধৰ আমি নহয়। মই যেনেকুৱা তেনেকুৱাই। কাৰোবাৰ ভাল লাগিলে ভাল, আৰু ভাল নালাগিলে আৰু ভাল। মই কাৰোবাক মিছাকৈ ভাল লগাবলৈ নিজকে সলনি কৰিব নোৱাৰোঁ।